মৰিগাঁও জিলাৰ গৰুমাৰী গাঁৱত সম্ৰাট মছলাৰ উদ্যোগত মৰিগাঁও জিলাৰ অন্তৰ্গত লাহৈঘাট অঞ্চলৰ ভিত্তিত শিক্ষক দিৱস উপলক্ষে আদৰ্শ শিক্ষক 2020 অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত লাহৈঘাট অঞ্চলৰ শিক্ষাগুৰুসকলক সম্ৰাট মছলাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অভিনন্দন পত্ৰ আৰু উপহাৰৰ টোপোলা প্ৰদান কৰা হয়। উক্ত সভাত প্ৰাক্তন প্ৰধান শিক্ষক ৰজব আলী খান, প্ৰাক্তন অধ্যক্ষ অলিউল্লাহ, প্ৰধান শিক্ষক লেলিন ডেকা আৰু শংকৰ সংঘৰ প্ৰধান সম্পাদক বুল বৰাৰ লগতে সন্মানীয় শিক্ষাগুৰুসকল উপস্থিত থাকে। বিশেষকৈ সম্ৰাট মছলাৰ স্বত্বাধিকাৰী নুৰুল হুদাক ধন্যবাদ জ্ঞাপন কৰিছে। ৰাইজে এনেকুৱা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান এখন আয়োজন কৰিলে। নুৰুল হুদাক আশীৰ্বাদ থাকিল যাতে আগলৈ এনেকৈ অনুষ্ঠান আয়োজন কৰিব পাৰে তাৰ বাবে কামনা কৰিছে। তাৰ কাৰণে আজি মই আমাৰ শিক্ষাগুৰুসকলৰ ফালৰ পৰা তেখেতৰ কথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সঁচাকৈ মনত বহুত দুখ লাগিছে, মনত বৰ শান্তি পাইছোঁ যে আজি উদীয়মান যুৱক নুৰুল হুদা ডাঙৰীয়াই আজি আমাৰ শিক্ষাগুৰুসকলৰ যিটো মান মৰ্যাদা, যিটো সন্মান, এই সন্মানটো তেখেতে অনুভৱ কৰি পেলাই আজি তেখেতে 5 ছেপ্টেম্বৰ এটা শিক্ষক দিৱসৰ প্ৰতি লক্ষ্য ৰাখি যোৱাকালি তেখেতে যদিও বিয়া বহুতাৰ কাৰণে এই অনুষ্ঠানটো পাতিব নোৱাৰিছিলে, আজি 6 ছেপ্টেম্বৰ তাৰিখে এই অনুষ্ঠান তেখেতে অনুষ্ঠিত কৰিলে। আজি আমি তেখেতক অন্তঃকৰণেৰে তেখেতক আমি ধন্যবাদ জনাইছোঁ, আশীৰ্বাদ দিছোঁ যাতে তেখেতে ভৱিষ্যতে এনেধৰণৰ সমাজত মংগলময় কামবিলাক তেখেত কৰি যাব। আৰু আপোনালোকে প্ৰত্যেকে জানেই তেখেতে বানপানীৰ সময়ত বা যিকোনো দুৰ্যোগৰ সময়ত তেখেতে আমাৰ লাহৈঘাট অঞ্চলেই নহয়, আমাৰ মৰিগাঁও অঞ্চলৰো কিছুমান ঠাইত তেখেতে আৰ্থিকভাৱে সহায় সহযোগ আগবঢ়াই আহিছে। এইটো সৰ্বজন তুলিব। এইটো আমাৰ কাৰণে বৰ গৌৰৱৰ বিষয়। আজি আমি গৰুমাৰী অঞ্চলৰ ৰাইজ গৌৰৱান্বিত হৈছোঁ নুৰুল হুদাৰ কাৰুকাৰ্য। আমি শিক্ষক, কিন্তু আজি যিটো অনুষ্ঠান এটা হৈছে, এই অনুষ্ঠানটো কোৱা হৈছে আদৰ্শ শিক্ষকক তেখেতে সন্মান জনাইছে। এতিয়া আদৰ্শ শিক্ষক কোন? আমি যিজন শিক্ষক, বিদ্যালয়তো শিক্ষক, নিজৰ ঘৰতো শিক্ষক, সমাজতো শিক্ষক, সকলো ক্ষেত্ৰতে যিজন ব্যক্তি শিক্ষক সেইজন হৈছে আদৰ্শ শিক্ষক। মই স্কুললৈ গৈছোঁ, ছাত্ৰ ছাত্ৰীক লিখা পঢ়া কৰাইছোঁ, ঘৰলৈ আহিছোঁ, নিজৰ কামত ব্যস্ত হৈ পৰিছোঁ, সেইজন কিন্তু আদৰ্শ শিক্ষক হ'ব নোৱাৰে। আপুনি সমাজৰ কাৰণে সমান দিব লাগিব, সমাজৰ মানুহে আপোনাক অনুকৰণ কৰিব লাগিব, সেইজন হৈছে আদৰ্শ শিক্ষক। যিজন শিক্ষকৰ দ্বাৰা সমাজৰ উন্নয়ন হয়, সমাজৰ প্ৰগতি হয়, সমাজখন আগুৱাই যোৱাত সহায়ক হয়, সেইজন ব্যক্তি হৈছে আদৰ্শ শিক্ষক। আজি যি কাৰণে নেকি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে দুটাকাল তেখেতে উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে, তাৰপিছত শেষত 5 বছৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ কালতে তেখেতে কি কৰিছিলে? নিজ ইচ্ছাই তেখেতে ৰাষ্ট্ৰপতি পদৰ পৰা তেখেতে অব্যাহতি লৈছিলে। যেতিয়া তেখেতে অব্যাহতি লৈছিলে, সেই সময়ত তেখেতৰ অনুগামীসকলে, তেখেতৰ ভাল পোৱা ব্যক্তিসকলে তেখেতৰ ওচৰলৈ গৈছিল, গৈ পেলাই কৈছিল, ছাৰ আপুনি যে অৱসৰ গ্ৰহণ কৰিলে ৰাষ্ট্ৰপতি পদৰ পৰা, কিন্তু আমি আপোনাক কিবা এটা সন্মান দিব খোজো, আপুনি সেই সন্মানটো গ্ৰহণ কৰক। তেতিয়া তেখেতে কৈছিল, আপোনালোকে মোক কি সন্মান দিব? মই ৰাষ্ট্ৰপতি হৈছোঁ, উপৰাষ্ট্ৰপতি হৈছোঁ, মই এজন দাৰ্শনিক, গোটেই পৃথিৱীত মই উল্লেখনে যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে তাত গৈ মই দৰ্শনৰ পৰা বক্তৃতা ৰাখিছোঁ, তেতিয়া মোক সন্মান কৰে। আপোনালোকে মোক কি সন্মান দিব? যদি
যদি আপোনালোকে মোক সন্মান দিব খোজে, এটা সন্মান দিব পাৰে, মই ৰাষ্ট্ৰপতি পদত সুখী নহয়, উপ ৰাষ্ট্ৰপতি পদত সুখী নহয়, মই একমাত্ৰ সুখী মই যিটো শিক্ষকতা জীৱন মই পাৰ কৰিছো তাতে মই সুখী আছিলো। যদি আপোনালোকে মোক শিক্ষক হিচাপে কিবা সন্মান দিব পাৰে নিশ্চয় মই সুখী হম। সেই তেতিয়াৰ পৰাই তেতিয়া তেওঁলোকে কৈছে ঠিক আছে ছাৰ, আমি আপোনাৰ জন্ম জয়ন্তীৰ 5 তাৰিখ তেখেতৰ জন্ম হৈছিল 1928 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে। সেই 5 ছেপ্টেম্বৰ দিনটো ধাৰ্য কৰি পেলাই তেখেতৰ নামৰ লগত সংগতি ৰাখি পেলাই শিক্ষক দিৱস হিচাপে গোটেই ভাৰতবৰ্ষত পালিত হৈ আহিছে। পৃথিৱী যিমান দিনলৈকে থাকিব সিমান দিনলৈকে এই শিক্ষক দিৱস পালিত হৈ থাকিব। তেখেতে শিক্ষকসকলৰ পৰা কিমান গুৰুত্ব দিছিলে। ৰাষ্ট্ৰপতি পদত তেওঁ যিজনে সুখী হোৱা নাছিলে তেখেত সুখী হৈছিলে শিক্ষকতাৰ পৰা। সেই শিক্ষক আমি শিক্ষা গুৰুসকলতকৈ কোনো ডিচি এছপি কোনো এনএল মিনিষ্টাৰ কোনো ৰাষ্ট্ৰপতি উপ ৰাষ্ট্ৰপতি কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। কাৰণ সেই ৰাষ্ট্ৰপতি সেই উপ ৰাষ্ট্ৰপতি সেই প্ৰধানমন্ত্ৰী সেই মুখ্যমন্ত্ৰী বা যিকোনো পদবী বিশেষ যে নাথাকক কিয় প্ৰত্যেকেই কিন্তু শিক্ষা গুৰুসকলৰ ছাত্ৰ। শিক্ষক হ'ব লাগিব বাহিৰে ভিতৰে শিক্ষক, বিদ্যালয়ৰ ভিতৰত শিক্ষক বাহিৰতো শিক্ষক। মই এজন শিক্ষাগুৰুৰ কথা কওঁ। এথেন্সৰ আপোনালোকে জানে যীশু খ্ৰীষ্টৰ জন্মৰ 450 বছৰ আগতে জন্মগ্ৰহণ কৰা ছক্ৰেটিছৰ নাম আপোনালোকে শুনিছে। ছক্ৰেটিছে কোনো মহাবিদ্যালয়ত কোনো বিশ্ববিদ্যালয় পঢ়া নাই, কিন্তু ছক্ৰেটিছে এনেকুৱা এজন শিক্ষক আছিল যাক কোৱা হয় দ্য টিচাৰ অফ মেনকাইণ্ড। মানৱ জাতিৰ শিক্ষক হিচাপে ছক্ৰেটিছৰ চিনাকি হ'ল, শিক্ষক বুলি চিনি নাপায়। বিদ্যালয় উইদিন দ্য বাউণ্ডাৰী তেখেতসকলক শিক্ষক বুলি ছাত্ৰই মানে, বাহিৰলৈ ওলাই গ'লে তেওঁলোকক ছাত্ৰই নেমানে। কিয়? তাৰ কাৰণটো শিক্ষক। তাৰ কাৰণটো সেইজন শিক্ষকে দায়ী, ছাত্ৰ ছাত্ৰী দায়ী নহয়। বহু শিক্ষক আছে বিদ্যালয়ৰ ভিতৰত শিক্ষক, বাহিৰত গ'লে ব্যৱসায়। বিদ্যালয়ৰ ভিতৰত শিক্ষক, বাহিৰত গ'লে তেওঁৰ পৰিচয় বেলেগ। মোৰ ওচৰে পাজৰে এনেকুৱা শিক্ষক দেখিছো, ছাত্ৰ ছাত্ৰীয়ে গধূলা তেখেতক নিজৰ ঘৰখন দেখুৱাই আঙুলি দি চাইকেলখন ধৰি ধৰি ঘৰত থৈ আহিব লাগে। বোলে ছাৰৰ কি হ'ল? বোলে ছাৰৰ ঠেং পাক খাই গ'ল। সন্ধিয়া হোৱাৰ লগে লগে ছাৰ চিনি নোপোৱা হ'ল, নিজৰ ঘৰ ওলাব নোৱাৰা তেনেকুৱা শিক্ষকো দেখিছো। ছাত্ৰই শিক্ষকক ধৰি নি ঘৰত থৈ আহে। সেই শিক্ষকে তেনেকুৱা শিক্ষকক সন্মান কৰিব। বিদ্যালয়ত চিগাৰেট খাব নালাগে, বিড়ি খাব নালাগে, ধপাত খাব নালাগে, বেয়া কাম কৰিব নালাগে বুলি কোৱা বহু শিক্ষকে গছৰ তলত বহি দিনৰ দিনটো তাচপাত। আজি যোৱা 8 মাহে হ'ল লকডাউন চলি আছে। যোৱা ডিচেম্বৰৰ পৰা মোৰ বিজনেছ টোটেলি বন্ধ বুলি ক'ব লাগে। আৰু আমি ইতিমধ্যে এই ব্যৱসায়ত বিজনেছ মই বন্ধ কৰি ৰাখিব লগা হৈছে। যে নহওক পৃথিৱীৰ অসুখ যেতিয়া নাইকিয়া হ'ব, এই ভাৰতবৰ্ষৰ অসুখ যেতিয়া নাইকিয়া হ'ব, তেতিয়া আমি বিজনেছ কৰিব পাৰিম। আমি যেতিয়া জীয়াই থাকিম আমি সন্মান দি থাকিব পাৰিম, আমি বিজনেছ পাতি কৰি গৈ থাকিব পাৰিম। যে নহওক আজি আমাৰ দুজনেই মাত্ৰ শিক্ষয়িত্ৰী আমি ইয়াতে আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু দুইজনেই আমাৰ ইয়াত আহি উপস্থিত হৈছেহি। আৰু আমাৰ সময় যথেষ্ট কম হোৱাৰ কাৰণে আমি হয়তো মোৰ মাতৃসমত যিসকল শিক্ষয়িত্ৰী আছে তেওঁলোকক হয়তো মাতি আনিব পৰা নাই, চিনাক্ত কৰিব পৰা নাই। অহা বছৰ আমি অন্তত 10 দিন আগত আমি ইয়াৰ প্ৰয়াস কৰিম, চেষ্টা কৰিম। আৰু আপোনালোকৰ মূল্যৱান সময় আমাৰ ইয়াত আহি দিয়াৰ বাবে আমি সম্ৰাট মছলা কোম্পানীৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন